সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া 24 তাৰিখৰ ৰাতি হাঁহৰ মাংসৰ ৰহি। নতুন চাউলৰ ভাত খাই পানে 25 তাৰিখৰ দিনা ৰাতিপুৱাই মা ঘৰৰ পৰা ওলাই আহিলোঁ। যিহেতু দুমাহ থাকিলোঁ আৰু এতিয়া টাউনতে এটা ঘৰ লৈছোঁ। গাড়ীত বয়-বস্তু দেখিছেই নহয়। নতুন ঘৰখনত অলপ মিঠা বনালোঁ। পায়স বৰ বেছি চিজিল লগা নাই, তথাপিও লাহে লাহে হৈ থাকিব। আনফালে মা, দাদা, বৌ, জানকণ সোণকণহঁত আহিলে। যিহেতু নতুন ঘৰ এখন লৈছোঁ, অলপমান নিয়ম কৰিলে ভাল লাগে। সেইবাবে প্ৰসাদ আৰু পায়স আগবঢ়ালোঁ ভগৱানৰ ওচৰত, যাতে দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু দুপৰীয়া ভাত পানী খাই সন্ধিয়ালৈ সোণকণ আৰু জানকণক অকণমান উলিয়াই নিলোঁ। 25 তাৰিখৰ দিনা যিহেতু পবিত্ৰ বৰদিন আছিলে, আমি সন্ধিয়ালৈ অলপ সময় ওলাই আহিলোঁ। ওলাই আহি দেখিছোঁ চাৰিওফালে বহুত ভিৰ, পূজা আৰু শিৱৰাত্ৰিৰ নিচিনা। যিহেতু পবিত্ৰ বৰদিন আছিলে, সেইবাবে খুব ধুনীয়াকৈ সজাই তুলিছে। চাৰিওফালে ইমান ধুনীয়াকৈ লাইটিং কৰিছে, মানুহবিলাকে খুব চেলফি তুলিছে। অৱশ্যে আমিও নতুলাকৈ থকা নাই। সৰু ল'ৰা ছোৱালীয়ে ভাল পাব পৰাকৈ আকৌ মেলা এখনো বহিছে। খেলনা বস্তু দেখিলে আৰু সৰু ল'ৰা ছোৱালী লাগেনো কি? গতিকে সৰু ল'ৰা ছোৱালীবিলাকো খুব ভাল পাইছে। আৰু আমাৰো ভাল লাগে দিয়কচোন এনেকৈ লাইটিং দেখিলে। আৰু সোণকণ জানকণক লৈ আমি অলপ সময় তাতে থাকিলোঁ। সিহঁতক খেলনা বস্তু সিহঁতক দৰকাৰ হ'ল, সেয়া ল'লে। লগতে লাইটিংবিলাক চাই ইহঁতকেইটাও খুব বেছি ভাল পালে। মা যিহেতু খোজকাঢ়িলে ভৰিটো অলপ বিষ হয়, সেইবাবে তেওঁ গাড়ীতে বহি থাকিলে। চাৰিওফালে বেলুন দেখিছেনে? খুব ধুনীয়া লাগিছে। এনেদৰে আমি চাৰিওফালখন চালোঁ। খুব ধুনীয়াকৈ সজাই তুলিছে। লগতে দুকপিমান ফটোও তুলিলোঁ। আৰু আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। গতিকে আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই।